নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত। আজি বহুত পবিত্ৰ দিন। আজি ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিন হয়। আজি অযোধ্যাত ভগৱান ৰাম আহিব, তো তেওঁৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব। গতিকে সকলোকে আজিৰ এই পবিত্ৰ দিনটোত শুভেচ্ছা জনাইছোঁ। সকলোৰ জীৱনটো ধুনীয়া হওক, ঠিক আছে। আৰু আজি আপোনালোকৰ এই পবিত্ৰ দিনত আপোনালোকক ভাল কিছুমান ধুনীয়া জেগা দেখাম, ঠিক আছে। চাবৰ কাৰণে ৰেডি আছে? যদি ৰেডি আছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু মই বৰ্তমান আপোনাক যিখিনি জেগা চাওক, চাৰিওফালে কুঁৱলী আছে, কুঁৱলীৰে ভৰপূৰ আছে, ঠিক আছে। চাৰিওফালে কুঁৱলী, এয়া চাওক। আৰু এই কুঁৱলীৰ মাজতে আপোনাক কিছুমান ধুনীয়া আপোনালোকৰ দৃশ্য উপভোগ কৰাম। এয়া দেখিছে, এইটো হ'ল এটা খুব ধুনীয়া সৰিয়হৰ পথাৰ। এইটো দেখিছে, চাৰিওফালে এতিয়া কুঁৱলী পৰি আছে। আৰু আপোনালোকক মই লৈ যাম কাজিৰঙা। আৰু এই পথেৰে যাম আজি কাজিৰঙা। আপোনালোকে কাজিৰঙা চাব কেনেকুৱা। খালি কুঁৱলীৰ কাৰণে কিমান দেখাব পাৰিম সেইটোহে ডাঙৰ কথা, কিন্তু তাৰ মাজতে চাম, কিয়নো মই যাওঁতে পোহৰ হৈ যাব। আজি কাজিৰঙা আপোনালোকে উপভোগ কৰিব পাৰিব, ঠিক আছে। তো আজি যদি ভাগ্য ভাল হয়, গড়, বাঘ আৰু কিবা কিবি দেখাৰ ভাগ্য হ'ব পাৰে, ঠিক আছে। তো ধন্যবাদ। এই দোস্ত, এইটো কি হয়? কিবা বাঘ চাঘ নহয়তো। চৰি, এইটো কুকুৰহে হয়। প্ৰায় কাজিৰঙাৰ ওচৰত পাইছোঁহি। এইটো এটা ওখ ঠাই, এইটো কালভাৰ, ঠিক আছে। তো ইয়াৰ দৃশ্য চাৰিওফাল অলপকৈ দেখাই দিছোঁ। ইয়াত দেখিছে একদম কুঁৱলী হৈ আছে। আৰু এইটো ছাইডৰ পৰা এতিয়া বেলি ওলাব, সূৰ্যৰ উদয় হ'ব, সেইখিনি দৃশ্যও আমি চাম। ইয়াত দেখিছে কিমান ধুনীয়া গছ। আমিতো গাঁৱলীয়া এৰিয়া বুলি ক'লেতো আমি পিছপৰা এৰিয়া বুলি ভাবোঁ না, কিন্তু আচলতে চবতকৈ গাঁৱলীয়া এৰিয়াই ধুনীয়া জেগা হয়। কিয়নো গাঁও এৰিয়াত আপোনাৰ গছ গছনিবিলাক সুৰক্ষিত থাকে আৰু গছ গছনিৰ পৰিমাণো বেছি থাকে। তো ইয়াত দেখিছে চাৰিওফালে গছ গছনি আছে। তো আপোনাৰ এইটো যেনিবা মুকলি পথাৰ। আৰু আপোনাৰ আজি এই জেগাখনত ক'ব গ'লে আপোনাৰ চব জেগাতে গছ আছে। এতিয়া আপোনাৰ কুঁৱলীত দেখা পৰা নাই। এইফালে আপুনি দেখিছে চাৰিওফালে ধুনীয়া গছ আছে। আৰু এইটো আপোনাৰ সৰিয়হৰ পথাৰ, কিয়নো এই সময়ত কাজিৰঙাৰ পাৰ্শ্বৱৰ্তী এৰিয়াবোৰত সৰিয়হৰ খেতি কৰা হয়, আৰু খুব ধুনীয়া সৰিয়হ খেতি হয়। আৰু যেতিয়া আপোনাৰ ফুলি থাকে তেতিয়াও খুব ধুনীয়া আপোনাৰ দৃশ্য উপভোগ কৰা হয়। আৰু সেইখিনিও এক দুটা সৰু ভিডিঅ' মোৰ ইউটিউব চেনেলত আছে। আপোনালোকে চাৰ্চ কৰিলে আপুনি সেইখিনি চাব পাৰিব, ঠিক আছে। আৰু এটা ৰিকুৱেষ্ট কৰিম, ডেইলি আপুনি মৰ্ণিং ৱাক কৰক। মৰ্ণিং ৱাক কৰিলে আপোনাৰ হেল্থ বহুত ভাল থাকিব। আপোনাৰ ভৱিষ্যতে নাৰ্ভৰ নিচিনা প্ৰব্লেম বা অন্যান্য বেমাৰৰ পৰা আপুনি হাত সাৰি থাকিব। তো মৰ্ণিং ৱাক কৰাটো এটা ভাল এক্সাৰচাইজ হয়। চবেই মৰ্ণিং ৱাক কৰক, ঠিক আছে। অৱশেষত মই কাজিৰঙাত উপস্থিত হ'লোহি। এয়া দেখিছে, ইয়াত আপোনাৰ এই তাঁৰ লগোৱা আছে, কিয়নো হাতী আহে কাৰণে অলপ ওচৰৰ পৰা দেখাইছোঁ। আপোনাৰ হাতী আহে কাৰণে এনেকুৱা আপোনাৰ কাৰেণ্টৰ ব্যৱস্থা কৰা আছে। এইটো তাঁৰ দেখিছে, এইটো মই ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক, কিয়নো বেছি ওচৰত নাযাওঁ, কিয়নো ইয়াত হয়তো কাৰেণ্ট আছে এতিয়া, ঠিক আছে। তো আপোনালোকে সেইটো চাওক কাজিৰঙা, আৰু বিভিন্ন জেগাবিলাক দেখাম। তো এইখিনি দেখিছে, আৰু এইটো দেখিছে, এইটো আমাৰ ৰাস্তা হয়। মানে ইয়াৰ পৰা ধুনীয়া আপোনাৰ ৰাস্তা হ'ব গৈ আছে, পকীকৰণ হৈ আছে, ৰাস্তাৰ কাম চলি আছে। এয়া আপোনাৰ আৰু কাজিৰঙাৰ আশে পাশে ইয়াৰ ঘৰো আছে, ঠিক আছে। তাৰপিছত ইয়াত দেখিছে ধুনীয়া জেগা। তো এইটো ৰাস্তা হ'ব, আৰু এই ৰাস্তা হ'লে ইয়াৰ পৰা আপোনাৰ এইটো পানপুৰ ৰোড ফালে যায়। আপোনাৰ এইটো পানপুৰ ঘাটত পাব, আৰু এইফালেদি গ'লে আপোনাৰ এইটো বিশ্বনাথ ঘাটত ওলাব, ঠিক আছে। তো ৰাইজৰ কাৰণে এটা সুবিধা হ'ব, এইফালৰ পৰা ধুনীয়াকৈ অহা যোৱা কৰিব, আৰু কাজিৰঙাৰ দৃশ্যবিলাকো উপভোগ কৰিব পাৰিব, ঠিক আছে। এতিয়া চাওক কুঁৱলী একদম হৈ আছে, আৰু এই এনেকুৱা জেগাবোৰতে আপোনাৰ কি হয়, হাতী ওলাই থাকে, দিনতে হাতী ওলাই থাকে।
তাৰপৰত আপোনাৰ গৰু দেখা পাব আপুনি এই জেগাত আপুনি দিনত অলপ ৰ'দ ওলোৱা সময়ত যদি আহে আপোনাৰ ভাগ্য ভাল আপুনি হাতীও দেখা পাব গৰু দেখা পাব কেতিয়াবা ফুৰিব আহিব ঠিক আছে তো এয়া ধুনীয়া ধুনীয়া জেগা আৰু পাৰিলে ভাল ভাল জেগা আপোনাক দেখাম এয়া কাজিৰঙাৰ ওচৰত এইটো নামঘৰ ঠিক আছে আৰু এইটো আপোনাৰ চৰকাৰী স্কুল হয় ইয়াতে ষ্টুডেণ্টবিলাক আহি ধুনীয়াকৈ পঢ়া শুনা কৰিব পাৰে এয়া চাওক এটা ধুনীয়া পৰিৱেশত এটা ধুনীয়া স্কুল তো বলকচোন আগলৈ যাওঁ আৰু কি কি দেখা পাওঁ ঠিক আছে এয়া চাওক সূৰ্য উদয় হৈছে আপোনাৰ এইটো কাজিৰঙা চাইডে দেখাই আছোঁ সূৰ্য এতিয়া উদয় হ'ব কিন্তু আজি যিটো দেখিছোঁ ইমানেই কুঁৱলী আছে চাগে কুঁৱলীবিলাক চাফা হ'বৰ কাৰণে চাগে বহুতখিনি সময় লাগি যাব যদি বন্ধুসকল মই আজিলৈ আপোনালোকক আৰু স্পষ্টকৈ দেখুৱাব পৰা নাই কুঁৱলীৰ কাৰণে কিন্তু নেক্সট ভিডিঅ'ত আপোনালোকক মই কাজিৰঙাৰ ধুনীয়া দৃশ্যবিলাক আপোনালোকক দেখাম তো আজি মই যিখিনি পাৰিলোঁ জাষ্ট আপোনাক আশে পাশে এৰিয়াকেইটা দেখালোঁ ঠিক আছে এইবিলাক চাওক ধুনীয়া ধুনীয়া এইটো হ'ল কাজিৰঙাৰ অপজিট ছাইড হয় তো এই অপজিট ছাইডবিলাক দেখালোঁ ইয়াতে ৰাইজে খেতি কৰে আৰু এইটো আপোনাৰ স্কুলটোত দেখাইছিলোঁ আৰু এয়া হ'ল কাজিৰঙা হয় আপোনাৰ দূৰ দূৰণিলৈকে একদম জংঘল আছে ঠিক আছে আৰু ইয়াত মানে কেতিয়াবা গৰু আহি পেলাই চৰে আৰু ভিতৰ এৰিয়াত আপুনি বাঘো পাব তাৰপৰত বনৰীয়া মহ আছে হাতী আছে গড় এই ওচৰ পাজৰে চৰি থাকে ঠিক আছে তো আপোনালোকক এদিন মই ভাল এটা স্পষ্ট হৈ থকা সময়ত আহিম যোনটো সময়ত আপোনাৰ যাতে আপোনাৰ এনেকুৱা কুঁৱলী নাথাকে তেতিয়া হয়তো আপোনালোকক মই গড় বা হাতী এনেকুৱা দেখাব পাৰিম ঠিক আছে তো আগলৈ মোৰ ভিডিঅ'বিলাক চাই থাকিব তেতিয়া আপোনালোকক দেখাবৰ কাৰণে সুবিধা হ'ব তো আজি মই ইমানখিনি দেখাইছোঁ তো নেক্সট ভিডিঅ'ৰ কাৰণে মই ৰেডি কৰি আছোঁ ঠিক আছে তো আপোনালোকে চাবৰ কাৰণে ৰেডি হৈ থাকক মই নেক্সট ভিডিঅ' বনাই আছোঁ কাজিৰঙা বৰ ধুনীয়া একোৰে নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল সকলোৱে যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব আৰু সকলোকে জয় শ্ৰীৰাম জনাইছোঁ কিয়নো আজিৰ ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠা দিন হয় আজি অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হ'ব তাৰ কাৰণে সকলোকে শুভেচ্ছা জনাইছোঁ আৰু সকলোৱে চাকি বন্তি জ্বলাব এনজয় কৰিব তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব ঠিক আছে তো ধন্যবাদ বন্ধুসকল